দ্য ৰিয়েল কুণাল কুণাল তুমি মোক পকৰটো খুৱাই দিব লাগিছিল বেছি ভাল লাগিল হয় মই যে হাতখন আকৌ ভৰাই দিলো বাই বাই যাওঁগে তো গাইছ পানী খাম দে খাম তো গাইছ এয়া মই ৰাতিপুৱাই ওলালোঁ গুৱাহাটীলৈ বুলি টেম্পুত আহি আছোঁ অকলে অকলে আৰু মানে অকলে অকলে বনাবলৈ অকণমান মোৰ লজ্জাও লাগিছে সেইটো কাৰণে মই মনে মনে বনাইছোঁ আৰু এয়া মই আহি পাই গ'লোঁ বাছত উঠিলোঁ বাছত পূৰা মানুহ বহিবলৈ চিট নাপালোঁ আৰু যেনে তেনে আহি আছোঁ আৰু দেই কথা পাতি আছে দাদাকেইজনে কিবা কিবি তো গুৱাহাটী পাম আৰু এতিয়া অলপমান পিছতে কোনেনো মিউজিক বজাই দিলে ভইচ অভাৰ দি আছোঁ তো গাইছ ঘৰৰ পৰা আহি এয়া গুৱাহাটী খানাপাৰা পালোহি কিন্তু আহি পাওঁতে বহুত বৰষুণ দি দিলে এয়া তো আজি শ্বুট আছে অহিৰণৰ এতিয়া মই যাওঁ ৰুম অহিৰণ আহি আছে অহিৰণে মোক লৈ ল'ব বুলি কৈছে তো আপোনাক দেখাইছোঁ বলক তো গাইছ অৱস্থা দেখিব পাৰে বয়া বৰষুণ দিছে গোটেই গুৱাহাটী বৰষুণ এতিয়া মই কৈ আছোঁ যদিও মোৰ এটা বস্তু ল'ব আছে কাৰণ মোৰ কাইলৈ আৰু এটা শ্বুট আছে মানে সেইটো কাৰণে তাৰ ল'ব আছে এতিয়ালৈকে অহিৰণ আহি পোৱা নাই অহিৰণে মোক ভিডিঅ'ৰ পৰা পিক আপ কৰিব কৈছে তো সেয়াই আৰু ইমান বৰষুণে দি দিলে তুমি মই আহিছোঁ কাৰণে চাগে গুৱাহাটীয়ে কান্দি দিছোঁ ইমান দিনৰ মূৰত আহি চাকৰ তো সেয়াই আৰু তিতি গ'লোঁ গাইছ যেতিয়া আপোনালোকো তিতিব এটা ধুনীয়া উপায় দিছোঁ মোৰটো তিতি থাকিলে আপোনাৰ হৈ যাব চৰ্দি ঠিক আছে থেংক মি লেটাৰ তেল 20 মান ভৰাইছা হে বালটো ওলাইছা তুমি মা কচম বে ইমান ভাৰী বেগডাল লৈ মই পিঠি ইমান ফাঁকি দিব পাৰে অহিৰণ শৰ্মাই এয়া সাগৰ আহিছে আমাৰ উফৰা মোক কৈছে আপ এণ্ড ডাউন দিয়ে মোক কৈছে 11টা সাগৰ 12টা মানত পাই যাবা সেই 12টা মানত শ্বুট ষ্টাৰ্ট দিম এতিয়া কেইটা পাইছে চাওঁ 1:30টা পাইছে মই কিন্তু পাই গ'লো আহি ই পোৱাহি নাই মোক বজাও কৰিলোঁ বে বাল মাৰিমতো কাটক তোমাৰ ফাইন তো এতিয়া আমি যাওঁ যদিও আৰু ইখনত যাব লাগিব পেন এটাই নাপালোঁ বা তো গাইছ আমি ইখন যদিও পালোহি ইখন যদিওত মানে পেন নাপালোঁ মোৰ চাইজৰ পেনেই নাই চব ডাঙৰ ডাঙৰ পেন এতিয়া আমি এইখন যদিওত আহিছোঁ অহিৰণকো লগত লৈ আহিছোঁ অহিৰণত আহিলে মানে কেইটকামান ডিছকাউণ্ট পোৱা চান্সেছ আছে তোমাক কেলা মজা লাগে বে এইটো চশমাত পূৰা হেণ্ডচাম হৈ গৈছে যাব পাৰিম নে ৰখাই দিছে এইফালে শ্বুটিং চলি আছে কিবা ৰখক আৰু গৈ আছোঁ তোমাৰ কাৰণে এটা গিফ্ট আনিছোঁ বে গিফ্টটো চোৱা তোমাৰ কাৰণে কেৱল তোমাৰ কাৰণে বে ভাল পাইছে নে তুমি কালাৰ এটা আনি যাবে আবে সি কৈছে মোক কি গেডি কালাৰ আবে মই কি তাত গৈছোঁ ন দুজনী মানুহ আছে এজনী ছোৱালী তাই আমাতকৈ সৰু হ'ব তাত কেলা মই ক'বলৈ কৈছোঁ দাদা এনেকৈ আছোঁ কেলা এতিয়া মই কেলা ৰা বুলি ক'ব পৰা নাই মই কৈছোঁ দাদা বিকিনি এটা দিয়ক সঁচাই কৈছা মা শপত বে বিকিনি এটা দিয়কচোন বুলি কৈছোঁ বিকিনি এটা দিয়ক বুলি কৈছে সি এনেকৈ চাইছে মানুহকেইজনী যে মোক কেলা এনেকৈ চাইছে মই বোলে কেলা কি কিনিলোঁ সি কৈছে চাইজ চাইজ খাইছে নাজানো দিয়ক কিবা এটা দিয়ক শ্বুটৰ কাৰণে লাগে সি কৈছে মই সুধিছোঁ কেইটকা সি কৈছে 250 টকা মোক কেলা দামটো কমাই দাম দৰ কৰিব মন গৈছে এইটো বস্তু 200 টকা দাদা কিবা এটা কমাই লওক 200 টকা দিয়া বোলো লগ দিয়ক মই কেলা ৰখা নাই আৰু এইটো ভিডিঅ'ৰ কাৰণে লৈছোঁ কালাৰটো ভাল পাইছে নে এইটো মোলে আনিব জানো দেখাবহে লাগে এইটো কমেডিতে আহিব ন কিন্তু ইমান ধুনীয়াকৈ নেদেখা বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ RBI হাউচলৈ বিছাখন লৈয়ে নগ'লে কি হেল্ল' আজি নিচিনা লাজৰ বিষয় হোৱা নাই মোৰ কাৰণে গম পাইছা শ্বুটত এয়া ৰেডি চাওক কি আনিলে চাওঁ আবে ইয়াত এটা মিম আছে চোৱা না দুখন হাত আছে হোল্ড কৰিব
আজিতো এইটো তুমি পিন্ধিবা কেনেকুৱা অৰিয়ন অৰিয়ন ভাল তো শ্বুট ষ্টাৰ্ট হৈ গৈছে আমাৰ তো মই আপোনালোকক দেখাম আমাৰ শ্বুট আজিৰ বিহাইণ্ড দ্য চিন শ্বুটৰ এক্সক্লুচিভ সেইদিনাখনৰ নিচিনা সেয়া সেইটোতো মই নিচাত আছিলোঁ মানে কোন নিচা সঁচা কথা কোৱা কাৰ লগত মোক লাগি সেইটো নিচা নহয় সেইটো নিচা নহয় নিচা সঁচা কথা বুলি সঁচা কথা কওঁ বুলি কৈছে নে কোন মই কৈছো নিচা নিচা এই যে নিচা হয় যে সেইটো নিচা তাৰমানে মদ ভাং খাইহে তাৰমানে মদ ভাং খাইহে মোলে মনত পৰে আৰে নহয় বেবী নহয় মই বুজা কথাটো কি হ'ল তুমি দরজা কিয় মাৰিছা বেগ আছে বাহিৰত মোৰ বেগ মই কিয় আহিছা মানুহ তুমি দেখোন কালি ফোন কৰিছিলা মোক মই কেতিয়া ফোন কৰিলোঁ এইটো তাৰপিছত এতিয়া এইখিনি কণ্টিনিউ কৰিলোঁ নেকি মই আজিৰ শ্বুট লাইট নাই গৰম অৰিয়ন লাইট কিয় নাই আৰে বন্ধ কৰি দিছোঁ কেৰেক্টাৰত সোমাব লাগে লাইট থাকিলে কেৰেক্টাৰ সোমাব নোৱাৰে যিকোনো মানে যি টি পাঞ্জাৱত ডাল পাই যে মাছ বিৰিয়ানীটো দালি পাইবে হা আজিহে গম পাইছোঁ তাতে বিৰিয়ানী পাই দালি এনেকুৱা এটা ইউজলেছ বস্তু একচুৱেলি কোনো অৰ্ডাৰো নিদিয়ে দেচোন দিয়ে তুমি দালি অৰ্ডাৰ দিয়া অৰ্ডাৰ দি মানে নিজে বনাই খাওঁ ইউজলেছে হয় ন চবেইতো বনাওৱে ন ঘৰত তে বাহিৰৰ বেলেগ বস্তু ইউজলেছ চব বস্তু বনাই খা দালি যে কোনো অৰ্ডাৰ নিদিয়ে অনলাইন বোলে দালি অৰ্ডাৰ দিছা বোলে দালি মোৰ এটা চিম্পল ফাণ্ডা খালে চিকেন খা পইচা দি যদি পইচা দি তই ভেজে খাবলৈ আছে ঘৰত খা চব্জি কিনোতেও যিটো পইচা লাগে আজিকালি বেয়া দাম বহুত দাম হৈছে দাম আমাৰ শনিবাৰ বজাৰতো বহুত দাম বিকাশে কি কবি বিকাশে বজাৰ কৰ জানো মই মানে হেৰি কি কয় আমাৰ এতিয়া বৰ্তমান চিলিণ্ডাৰটোত মানে মাল নাই সেইটো কাৰণে গোটেই যুদ্ধখন হৈ আছে কেমেৰা আহিলে ইমান ভাল কেনেকৈ হৈ যাব হা ঐ ব্লগ কৰ মোৰ ব্লগত মই নোলাওঁ কেলা মানুহে কমেণ্ট দিয়ে কেলা চেড আগতে মান্তি হৈ যাব সেইটো চিনৰ কাৰণে সাগৰ বোলে সঁচাকে এদিন গে ওলাই গ'লা তেতিয়া তোমাৰ ব'লা মই লাইটমেন দেই এই যে ভিডিঅ'টো যে ইনষ্টাগ্ৰামত যে ভাইৰেল হৈছিল সেইটো আচলতে ময়ে আছিলোঁ মদ খাই পেলাই যে মই মদ নাখাওঁৱে এলৰ নাখালে হ'ল পেটৰ খজুলিতে গম পাইছে মই খাওঁনে নাই আমাৰ কথা যি জেংগো মাতা খং নুঠে কোনো অকলে দেচোন না বুজাব দে যাও কি কৰিব গুচি যায় তই দৰ্জাখন এনেকৈ খুলি লৈ গাই কৈ থাকিবি আমি ওটা আহি পেলাই তাতে টোপনি নাহিম না আমি দুটা টোপনিত আহিব লাগিব গাইছ ধুন্দুল কপিৰাইট যাও গাইজ এইটোৱে হৈছে মোৰ ৰুম কাইলৈ আহি আছে জইন্ট আছিল বে এলাল 420 bro what ঐ নুনু এই শুই থাকাটো নুনু বৰ্মন ও কেলা এই বে কেলা চি বে বৰ বেয়াকে হৈছো বে এ বে এই তুমি মোক পকৰটো খুৱাই দিব লাগিছিল বেছি ভাল লাগিল হয় মই যে হাতখন আকৌ ভৰাই দিলো ইমেজিন নতুন ইয়াৰ আগত কাৰ লগত আছিলে
মোক কেইবছৰৰ পৰা চিট কৰি আছা তুমি দেহা তুমি বস্তুটো কৈছা ইহঁতি দুয়োটা যুঁজি আছে তোমাৰ আৰু এবাৰ যাম ঠিক আছে মানে মানুহ চাই কথা কবি আমি গৈ পেলাই মানে মানুহ চাই পিনে কথা কবি বুজিছ আকৌ বেকা গাইছ আমাৰ শ্বুট চলি আছে আৰু চব কাষ্ট ৰখি আছে পূজা ৰুমটো ধুনীয়াকৈ থৈছা দেই এই থেংক ইউ বে এই পূৰা চাফাকৈ থওঁ মা চাই লওঁ আমাৰ ৰুম চাফাকৈ থওঁ মানুহেও কয় থেংক ইউ পূজা গাইজ বয়া বিক্ৰী হৈ গ'ল মানে লাইটেই নাই আজি লাইটটো দুপৰীয়াৰ পৰা নায়েই বয়া গৰম উঠিছে আৰু মেইন কথা গৰমত মানে ভালকৈ কৰিব পৰা নাই মন দি বাই বাই মানে মনটো বিশৃংখল হৈ গৈছে কি কৰা যায় প্লিজ লাইটটো আনি দিয়ক ভগৱান সেইটোৱে বিচাৰোঁ चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह দিয়া লাইট দিয়া লাইট কৰি দিয়া তো মা কসম মই কালা হিৰো স্ক্ৰিপ্টটো সেইফালে আছে দে আহিম এইফালে বিকাশৰ ৰুম পালা নে Rolling. Action. কোনো কি কৰি আছা এইবোৰ তুমি নহয় বিবি নহয় ব'ল আমি বাকী ৰুমকেইটা চাই লওঁ ন বোলে দ্য ৰিয়েল কুণাল ভিডিঅ' যে বনাই দিব লগা বুলি যে কৈছিলে সেইটো কাৰণে মই বেছিকেলি সুধিছিলোঁ যে মানে কেনেকুৱা কি ভিডিঅ'টো কিহৰ ওপৰত বনাব লাগিব কিবা চিলেক্ট যদি আছে দালি এতে শুকান জলকীয়াৰ তেল মাৰিছে আৰু ভাত তেল টেঙাও থাকে তাত ইউটিউবৰ কাৰণে নেকি ইউটিউবত মই এইটো সাগৰে কৰে business। বিটিএছবোৰে আহে বিটিএছৰ মাজত মই আপোনালোকৰ প্ৰমোটটো কৰি দিব পাৰিম বাৰু সেনেকুৱা ব্লগৰ মাজত যেনেকৈ হেৰি হয় সেইটো কৰিব পাৰিম বাকী ইনষ্টাগ্ৰামৰ মানে ৰীল বনাম দিয়া নাই মানে দিওঁ এটা চেনেলত সেইটো চেনেলৰ ৰিচ ইমান নাই ভাতটো মানে আমি খাওঁ ভাতটো খাই আমাৰ ভাল লাগে আপুনি আৰু ক'ত ভাত চাত বিচাৰি কৰিবি আপোনালোকে ভাত চাত বনালে মাতিব দেই মাছটো মানে আমি খাওঁ মাছটো অলপ ভাল লাগে আমি আৰু ক'ত মাছ চাছ বিচাৰি কৰিবি আপোনালোকৰ চাওক মই মাছটো বনালে অলপ মাতিব এইটো অকল keypad use কৰা user-বিলাকে জানে এইটো meme। আপুনি নিজে চাই ল'ব পাৰিব হয় নাই বিকাশ এনে ভালে হয় মোৰ ময়ো কিপেড ইউজাৰ সেইটো হিচাপতে আপোনালোকে নিজে হেৰি কৰি ল'ব পাৰিব মাছটো মানে আমি খাওঁ চাই ল'ব পাৰিব মাছটো আমাৰ অলপ ভাল লাগে বুজি নাপাওঁ এইটো এইটো আছিলে মিম এটা আছিলে মিম এটা আছে এ তই ক'ত বুজিবি তই জাপানৰ মইম বুজিবি অ, সেইটো মোক কালি- 20 বছৰ বাদ খাবলৈ পাইছো ৰাম কেনেকুৱা পালা মোৰ খানাটো আমি জঘন্য জখেও লাজ পাব ইমোশনেল ডেমেজ Start. অঁ Ding 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 ding. Music বাজিব। মোৰ 3 গহাত ভাত চেছ বে মোক লা 3 গহাত কসম যে ভাত চেছ অঁ সঁচাকৈ মইতো বহুত চাপাই খাইছোঁ মানে মই ভাত এনেকৈ নাখাওঁ কিন্তু আজি চিনৰ কাৰণেহে এনেকৈ খাইছোঁ থালখন একে চিকচিকীয়া বিকাশ কেনেকুৱা পাইছে মোৰ ভাত খোৱাটো এনেকুৱা হ'লে এনেই আমাৰ ৰুমত থাকিলে মানে আমি তিনিটা থাকিলে ধোৱা দায়িত্বটো মোৰ দায়িত্বটো মৰি যাব আৰু টেনশ্যন নাই বুজিছে নাই গাইছ তই ৰমেন নেকি গুড নাইট এই আমাৰ গাইজে চাই আছে গাইজে গধূলি হ'ল, এতিয়া গধূলি চিন। গধূলি হ'ল দেই প্ৰমাণ এইটো কোনোবা মেছেজ দিছে কিবা কি নামটো কিবা অঁ সেই দেখিছে হাঁহি তেওঁৰ যোনটো হাঁহি ওলাইছে সেইটো বেলেগ এটা মাতে লগ পাই আছো নতুন এটা ভিডিঅ' সেই নহয় তো গাইজ আজিৰ ব্লগটো মানে বিৰাট আজি ব্লগহে আহিছে কি আজি আমাৰ শ্বুটটো যিটো শ্বুট হৈ আছে সেইটো বহুত মানে ধুনীয়া হৈছে আৰু আজি কাহিনী এটা হ'ল মই কাহিনীটো কোৱাই নাই আপোনালোকক তো কি হ'ল মানে
অঁ মই যে কৈছিলোঁ মোৰ কাইলৈ বঙাইগাঁৱত এটা শ্বুট আছে বঙাইগাঁও গৈ আছোঁ তো মানে মোৰ যোৱাৰ মানে কাহিনীটো কি হ'ল মই আজিতো শ্বুট আছে মই আজি ঘৰৰ পৰা আহি আছোঁ তো মই সিহঁতে কল কৰোঁতে মানে মই ক'লোঁ যে মই পাই গ'লোহি গুৱাহাটী পাই গ'লোঁ তো সিহঁতে ভাবিলে কি মানে এক ছেকেণ্ড ৰ'ব অঁ সিহঁতে কি ভাবিলে এক ছেকেণ্ড ৰ'ব মই বস্তু এটা গাড়ী পৰা ল'বলৈ আহিছোঁ অঁ কি কৈ আছিলোঁ চৰি অঁ মই মানে সিহঁতে ভাবিলে যে মই গুৱাহাটী আহি পাই গ'লোঁ তো সিহঁতে মোক সুধিলে তুমি কেইটামানত পাবি মই ক'লোঁ যে মই গুৱাহাটী পালোহি তো সিহঁতে বঙাইগাঁৱত টিকেট কাটি দিলে মোৰ হেৰি এইটো বন্দে ভাৰতত 4টা বজাত মই ভাবিছোঁ ৰাতি 4টা বজাত নহয় ৰাতিপুৱা 4টা বজাত তো মই কৰিছোঁ ঠিক আছে সিহঁতে মোক টিকেটো পঠাই দিলে তাৰপিছত আৰু মোক কল কৰিছে যিজন তাপস দাই চব চাই আছে তাপস দাই কল কৰিলে যে হেৰি সাগৰ তুমি ট্ৰেইনত উঠিলা মই কৈছোঁ বোলো ট্ৰেইন কিহৰ ট্ৰেইন বোলে 4টা বজাতহে আছে ৰাতিপুৱা 4টাতে কৈছে নহয় এতিয়া আছিলে সেইটো কি বুলি কয় মই জানো মোক কোৱা নাছিল মানে ভালকৈ মোকো কোৱা নাছিলে আৰু ময়ো সোধা নহ'ল তো তাৰপিছত গ'ল কথা গ'ল সেইটো এটা বিটি আকৌ টিকেট কাটিছে ৰাতিপুৱা 6:20 হেৰি আছে বাছ আছে মোৰ লগত মানে ট্ৰেইনত এনেকুৱা হয় আৰু এবাৰ মই হাফলং যাওঁতে এনেকুৱা হৈছে ট্ৰেইনৰ লগত মানে মোৰ কিবা এটা পাংগাই আছে হা বিকাশ কি হ'ল এনেই মোৰ লগত মোৰ যে সদায় ট্ৰেইনৰ লগত পাংগাটো আছে সেইটোকে ক'লোঁ এংগেলে কান্তি লাষ্ট টাইম মানে কি হ'ল জানে গাইজ মই হাফলং যোৱাৰ কথা আছিল আৰু কাটিছিলোঁ টিকেট আজিৰ ধৰি লওক আজিৰ হেৰি ধৰি লওক আজি ৰাতিপুৱা যিটো 4টা বাজিছিল সেইটো বজাৰ টিকেট কাটিছিলোঁ কিন্তু মই গৈছোঁ এতিয়া মানে ইয়াৰ পিছত ৰাতিপুৱা মানে কাইলৈ ৰাতিপুৱা হ'ব যে ইয়াৰ পিছত যিটো ৰাতিপুৱা হ'ব মানে আৰু এতিয়াতো ৰাতি হৈছে ন ৰাতি হৈ পেলাই যিটো ৰাতিপুৱা হয় সেইটো যাব পৰা সেইটোত গৈ পালোগৈ গৈ পেলাই পাইছোঁ মানে বহুত চিন সেইটো ব্লগ এতিয়াও আছে মই এডিট কৰি পেলাই এবাৰ দিম আপলোড দিম এইটো চেনেলত দিমেই গুটকাৰ গছত অতিথি কব যাওগে The CA CA sir নতুন ফোন বঢ়িয়া ভাই CA sir CA হ'ল তো আমাৰ ছাৰ পঢ়াই নাই এইটো সি কেতিয়া মানে বহুত দিন পঢ়া নাই নেকি এইটো কাম কৰিব ভালকে দি আছো এইটো চিনত ইয়াতে ভাল লাইট নাপাবি তই Oh my god Oh my god নাহিবানে প্লিজ বয়া লাজ পাইছো মই টাইট হৈছে জিম কৰিলে ইয়াতে মুৰি চাই চাক হৈ যাবে মই মতা না ওই কেলা বিখাইছে কেনেকে পিনাবি দাও কি কৰছ তই কি কৰছ ওই সবতকে ডাঙৰ লাষ্টৰ পৰিটো মাৰা হে লাষ্টৰ দুটা মাৰিছো পোহৰ মাৰ সো গাইস মাই নিউ গেঞ্জি এই ও মাই গড এইবিলাক ব্লগত দিম জানো নিদিবা এই দি দিম দে একো নাই প্ৰভু এবাৰ জাস্ট হাই লেমি কিং আকৌ তুমি কিং আমাৰ কিং দে সিঙি যাও মই নাই বুকু ঢিলাই দিম তই সিঙি যাও तुम्हारा जाने ना दूंगा तू अपने ही आंखों में মানুহে এটা জাঙিয়া ওপৰত পিনি ব্ৰাউ কপি আছে এইবোৰ দেখিছা এইবোৰ যে তুমি চাফা কৰিছা ইয়াতে এটা এটা বস্তু আমাৰ তুমি কি এলেহুৱা বুলি ভাবিছা নেকি আমি এলেহুৱা নহয় আমি জানি বুজি নকৰোঁ দে মই ষ্টাৰ্ট কৰিম কেমেৰা ৰোললে হ'ব ঠিক আছে হ'ব একটু মুহি হ'ব সেইখিনিত জব মই থিয় হৈ আছোঁ সেইকাৰণে এই অপজিটত থিয় হৈ থাকিব এই অপজিটত মই এইখিনি বগা ষ্টাৰ্ট কৰিম It's a wrap up run wrap up take shoot 10টা বাজিছে shoot khatam shoot khatam shoot khatam paisa hajam ই নিজৰ ব্লগৰ এন্ড কৰক মই বাহিৰত গৈ নিজৰ ব্লগৰ এন্ড কৰক তোমাৰ ইয়াতে ৰেকৰ্ড না নালাগে গেট লষ্ট সো আজিৰ ব্লগটো ইমানে আছিল তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু পূজা কেনেকুৱা লাগিল কোৱা মজা
তো সেয়াই আছিল এইটো ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব বাকীখিনি ভিডিঅ'ত যেনেকৈ কৰিছে তো আজিলৈ আছিলে ইমানেই নতুন ব্লগটো আহি আছে